নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আৰু আজি মই ওলাইছো পথাৰত মানে আগ ল'বলৈ। আৰু মই লগত লৈ লৈছো এয়া এখন ধুনীয়া আগলি পাত আৰু এখন তামোল আৰু এটা জেৰুৱা খুঁটি। আৰু এই জেৰুৱা খুঁটিটো মই কিয় লৈছো আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব, মানে গম পাব মই কিয় লৈছো। আৰু লগতে লৈছো এয়া দুখন কাঁচি। এই কাঁচি দুখন মই কিয় লৈছো সেইটো দেখিব, সেইটো মই জনাই যাম বাৰু। আৰু লগতে আছে আৰু এটা পানীৰ বটল। এই পানী বটলটো খুবেই প্ৰয়োজন নহয় জানো, মই যলৈকে যাওঁ এনেকুৱা পানী বটল এটা প্ৰায় লগত লৈ যাওঁ। আৰু বলকচোন এতিয়া পথাৰলৈ যাওঁ। পথাৰত মই কেনেধৰণেনো আগ লওঁ আপোনালোককো দেখাই যাম। এয়া আমি পথাৰ ফালে আহি আছো। এইফালে চাওক, এইবোৰ বেলেগৰ ধান হয়, এইখিনি আমাৰ ধান নহয়। এইখিনি হোৱাই নাই দেখোন। আৰু বলক গৈ আছো। এইবিলাকত চাওক মাছ, এইবিলাকত মাছ থাকে, কোনোবাই ধৰিলে এইবিলাক। এইবোৰ হোৱাই নাই। আৰু আহি পালোহি আমাৰ পথাৰখন। ধানবোৰ সঁচাকৈ খুবেই ধুনীয়া হৈছে। আহি পালোহি, এয়া আমাৰ ধান। এইখিনি ইয়াতে এতিয়া আগটো ল'ম। এয়া দেখিছেনে, সঁচাকৈ বৰ ধুনীয়া হৈছে। আমাৰ কাটিবলৈ প্ৰায় হৈছেগৈ, দেখিছেনে। আৰু এইখিনি হৈছে সৰু ঢাৰীয়া ধান। মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আমাৰ এইফালে সৰু ঢাৰীয়া বুলি কওঁ, কিন্তু আপোনালোকৰ সেইফালে কি বুলি কয় জনাবচোন। সেইটো হৈছে আমাৰ ঘৰ, দেখিছেনে। আৰু এইখন হৈছে আমাৰ পথাৰখন। মানে কি হয়, আমাৰ পথাৰখন মানে আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়। আমাৰ ঘৰটো গোটেই চাৰিওমেৰে মানে পথাৰে আছে। ইটো ছাইডেও আমাৰ অলপ খেতি আছে, আৰু লগতে অলপ দূৰত আছে। সেইখিনি মানে বেলেগক আমি মোনধানলৈ দিছোঁ। আমাৰ এইফালে মানে মোনধানটো বিঘাত প্ৰায় 4 মোনকৈ দিয়ে। আপোনালোকৰ সেইফালে বাৰু এনেকুৱাকৈ মোনধানত দিয়েনে? আৰু যদি দিয়ে কিমানকৈ দিয়ে বাৰু কমেণ্টত জনাবচোন, বিঘাত কেনেকৈনো দিয়ে। আৰু এতিয়া মই ল'ম ইয়াতে আগ। এতিয়া মই ইয়াতে আগ ল'ম। এইটো দেখিছেনে, এইটো হৈছে আলি। এইটো দেখিছেনে, এইটো হৈছে আলি। আৰু হৈছে এইটো আলি। এইটো মানে তিনিকণীয়াকৈ এইটো আলি। আৰু মানে মই এতিয়া ইয়াতে আগটো ল'ম। আপোনালোকে চাব মই কেনেদৰে লওঁ। আৰু আপোনালোকে বাৰু আমাৰ দৰে এনেকুৱাকৈ আগ লয়নে মোক জনাব দেই। আৰু মানে আমাৰ মাহঁতক মই যেনেদৰে লোৱা দেখিছিলোঁ, আজি মই তেনেকৈ ল'ম। আৰু আপোনালোকৰ সেইফালে যদি বেলেগ ধৰণে লয় প্লিজ জনাবচোন। মই মানে ভালকৈ নাজানো আৰু এনেকৈ লয় কাৰণে ময়ো সেই মাহঁতক লোৱা দেখিছিলোঁ এনেদৰে লোৱা, সেইকাৰণে মই আজি এনেদৰে আগ ল'ম। মই এনেদৰে 3 গজা লৈ ল'লোঁ। এনেদৰে 3 গজা লৈ কিনে এতিয়া দেখিছেনে মই জেওৰা খুঁটিটো কিয় আনিছিলোঁ। এই জেওৰা খুঁটিটো এতিয়া মই ইয়াতে এনেকৈ মাজত ফেটি কিনে এনেকৈ কৰি বান্ধি থৈ যাম। কিয়নো মানে এইটো মানে যিদিনাখন আমাৰ আটাইবোৰ ধান কাটি শেষ হ'ব, সেইদিনাখনহে মানে মই এইটো মানে এই লখিমীখিনি ঘৰলৈ নিম। মানে তেতিয়া আমাৰ মানে বৃহস্পতিবাৰ দিনটোত নিয়াৰ নিয়ম আছে। আৰু মই সেই বৃহস্পতিবাৰ দিনটোতে এই লখিমীখিনি নিম। আৰু লখিমীখিনি কেনেকৈ নিওঁ জানেনে?
এই লখিমীখিনি মানে মই একেবাৰতে গোটেই 3 গজা কাটিম, কাটি আৰু মানে মূৰত বান্ধি কেনে মূৰত ধুনীয়াকৈ নিম। আৰু সেই মানে লখিমীখিনি মই ঘৰলৈ নিয়াৰ টাইমত মোক যদি কোনোবাই মাতে তেতিয়া মানে মই মানে কাকো একো মাত দিব নালাগে। আমাৰ এফালে মানে এইটোৱে নিয়ম মোক এনেদৰে শিকাই গৈছে। আপোনালোকৰ বাৰু বেলেগ ধৰণে নিয়ে নেকি মই জনাবচোন। আৰু এতিয়া মই এনেকৈ ধুনীয়াকৈ বান্ধি লওঁ। মই এতিয়া ধুনীয়াকৈ বান্ধি যাম। এই জোৰাফুটিটো মই এইটো কাৰণে বান্ধিছোঁ যাতে মানে পৰি নাযায়, পাছত যাতে পৰি নাযায়। আৰু এই গজা মানে এনেকৈ বান্ধি দিয়াৰ লগে লগে মানে সকলোৱে জানে যে এইখিনি মই মানে লখিমী থৈ গৈছোঁ, সেইকাৰণে মানে এনেদৰে বান্ধি থৈ গৈছোঁ। এইটো যাতে পৰি নাযায় সেয়েহে মই জোৰাফুটিটো অলপ জোৰকৈ বান্ধি এনেদৰে থিয়কাই ৰাখিলোঁ। আৰু আজি মানে বৰ বেছিকৈ নাদাওঁ, আজি যিহেতু আগহে লৈছোঁ সেয়েহে মানে আজি বেছিকৈ নাদাওঁ, এনেই অলপ দাই থৈ যাম। আৰু আমাৰ মাহঁতে কয় মানে কি হয়, যদি ধানবোৰ অলপ অলপ পকে তেনে কাচি লগাই দিলে বোলে আৰু সোনকালে পকে। সেয়েহে মানে মই আজি আগটো লৈ গৈছোঁ। মানে ভাবিছোঁ আৰু আজি যিহেতু বৃহস্পতিবাৰ সেয়েহে মানে মই ভাবিছোঁ দেওবাৰ মানৰ পৰা দাব পাৰিম। ধানবোৰ সঁচাকৈ ইমান ধুনীয়া হৈছে চাওকচোন। আৰু এনেকুৱাকৈ মানে ভাল হ'লে মানে সঁচাকৈ কিবা এটা মনটো মানে ভাল লাগি যায়, খেতি কৰিও ভাল লাগে। ধানবোৰ ভাল হ'লে মানে কষ্ট কৰাৰ ফলটো পাইছোঁ যেন লাগে। মা কাইলৈ দাৱনীকেইজনী আহিব নেকি হেৰি কৰিবলৈ? দেওবাৰে মাতিম। এবাৰ ধান পিছে ময়ো কাটিম মাৰ লগত। মাৰ ৰান্ধনি হ'বানে ধান কাটিবাহি? ধানো কাটিম ৰান্ধনিও হ'ম। হয় নেকি? মানে সোনকালে ভাত পানী বনাই মেলি ল'ম আৰু মাজে মাজে ধানো কাটিম। এইফালে দেখিছেনে মই 2খন কাঁচি অনাৰ কাৰণ হ'ল এইটোৱে। মই মোৰ ছোৱালীজনীকো লগত লৈ আহিছোঁ আৰু আজি কালিকৈ তাই ডাঙৰ হৈ আহিছে ন, সেয়েহে মানে কামবোৰো শিকাই যাব লাগিবতো, সেয়েহে মানে তাইক লগত লৈ আহিছোঁ আৰু শিকক বুলি। মুঠিটো ইয়াতকৈ আৰু ডাঙৰ কৰিব নোৱাৰি। চাওকচোন কিমান মানে ভাৰী হৈছে নহয়, ইমানে গধুৰ হৈ আছে মানে, সেইকাৰণে বেছি ডাঙৰ কৰিব নোৱাৰিয়ে। চাওকচোন কিমান ওখ হৈছে, একদম মোৰ সমানে ওখ। আৰু দেখিছেনে মোৰ সমানে ওখ হৈছে ধানখিনি, কিন্তু এনেকৈ হালি থকাৰ কাৰণে মানে ভাল হৈছে যাবলৈ। আমাৰ এইফালৰ মাটিবোৰ পলসুৱা, সেয়েহে দেখিছেনে ইমান ধুনীয়া ধান হয়। পানীটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন নহয় জানো, সেয়েহে মানে পানীটো লাগিলেও নালাগিলেও মানে পানীটো খাই থকাটো খুবেই জৰুৰী। পথাৰলৈ অনা বস্তুটো যিহেতু ঘৰলৈ আকৌ ঘূৰাই নিব নাপায় বা ঘূৰাই নি পেলাই আকৌ ঘৰত আকৌ খাব নাপায়, সেয়েহে মানে এইবোৰ পেলাই থৈ যোৱাতকৈ খাই দিওঁ।
আজি যিহেতু কেৱল ধানৰ আগহে ল'ব আহিছিলোঁ সেয়েহে আৰু বেছিকৈ নাদাওঁ আৰু যদি আজি আপোনালোকৰ মোৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰুনো বিশেষ কি ক'ম আৰু মানে সেয়েহে মানে সদায় কোৱাৰ দৰে সকলোৱে ভালে থাকক কুশলে থাকক আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ বাই বাই